kishor das আৰু সকলোকে কন্দুৱাই আজি নিউটিৰ নিষ্ঠুৰ পৰিণতি অৱশেষত এইগৰাকী অভিনেতাই শেষ নিশ্বাস ত্যাগ কৰিলে নিউটিৰ ওচৰত হাৰ মানি গ'ল এগৰাকী অভিনেতা আৰু চিকিৎসালয়ৰ বিছনাৰ পৰাই তেওঁ বিভিন্ন ভিডিঅ' তেওঁ প্ৰেৰণ কৰিছিলে বিভিন্ন ৰিলছত তেওঁ হাঁহি হাঁহি তেওঁ সেই ৰিলসমূহ তেওঁ ইনষ্টাগ্ৰামত প্ৰেৰণ কৰিছিলে কিন্তু সকলোৰে যে প্ৰাৰ্থনা আছিলে সকলোৰে আশা আছিলে যে পুনৰ উভতি আহিব কিশোৰ দাস পুনৰ সুস্থ হৈ তেওঁ উভতি আহিব ধাৰাবাহিকত তেওঁ অভিনয় কৰিব বিভিন্ন গীতত তেওঁ সকলোৰে অভিনয়ৰে সকলোৰে মন চুই যাব কিন্তু সকলোৰে আশাহত কৰি চিৰদিনৰ বাবে গুচি গ'ল এগৰাকী কিশোৰ দাস আৰু এই খবৰ আমি আপোনালোকক জনাইছো যে আজি চেন্নাইৰ কেঞ্চাৰ কেয়াৰ হাস্পতালত চিকিৎসাধীন অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰে এগৰাকী অভিনেতা কিশোৰ দাসে দীৰ্ঘদিন ধৰি চিকিৎসাধীন হৈ আছিলে কোভিডতো আক্ৰান্ত হৈছিলে কিশোৰ দাস পাইলছৰ ৰোগতো আক্ৰান্ত হৈছিলে মুঠৰ ওপৰত সকলোৱে মানি ল'ব পৰা নাই যে এগৰাকী উদীয়মান এগৰাকী প্ৰতিশ্ৰুতি সম্পন্ন অভিনেতাৰ শেষ বিদায় দিবলগীয়া হৈছে সকলোৱে মানি ল'ব পৰা নাই এই খবৰ আমি জনাইছো চেন্নাইৰ চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰিছে অভিনেতা কিশোৰ দাসে আৰু এই মুহূৰ্তত যে ভিজুৱেলছ আমি আপোনালোকক দেখুৱাইছো চিকিৎসাধীন কৰাৰ বাবে তেওঁক লৈ যোৱা হৈছিলে আমি দেখুৱাইছো আপোনালোকক বিভিন্ন শুভাকাংক্ষীসকল আহিছিলে সকলোৱে হাঁহি মুখে তেওঁক বিদায় দিছিলে কাৰণ তেওঁ সুস্থ হৈ আহিব সকলোৰে এটাই আশা আছিলে যে চিকিৎসাধীন হৈ থকাৰ মাজতো তেওঁ যি তেওঁৰ মুখত হাঁহি দেখিবলৈ পোৱা গৈছিলে তাৰ পিছত সকলোৱে এক মানি লৈছিলে যে কিশোৰ দাস সম্পূৰ্ণৰূপে সুস্থ হৈ আহিব আমাৰ মাজলৈ আৰু পুনৰ আমি টেলিভিছন স্ক্ৰীনত তেওঁৰ মুখৰ যি হাঁহি সেই হাঁহি দেখিবলৈ পাম তেওঁৰ অভিনয়েৰে সকলোকে মুগ্ধ কৰিব কিন্তু নিউটিৰ নিষ্ঠুৰ যি পৰিহাস আৰু এই নিউটিৰ ওচৰত অৱশেষত হাৰ মানিলে এগৰাকী উদীয়মান শিল্পী কিশোৰ দাসে